হেল্ল' এভৰিৱান নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউবৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই এনে ৰেণ্ডমলি এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মানে আমাৰ ঘৰলৈ আজি মানে আলহী আহিব তেওঁলোকক ভাত খোৱাকৈ মাতিছোঁ নতুনকৈ মানে বিয়া হোৱা তো এটি কাৰণে এতিয়া মা আৰু মই বজাৰত যাবলৈ ওলাইছোঁ ভাবিছোঁ আৰু যে ভিডিঅ' এটা কৰি থওঁ কি ৰান্ধোঁ কেনেকৈ কি ৰান্ধোঁ আপোনালোককো দেখুৱাম তো বলক এতিয়া ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ এতিয়া বজাৰত যাওঁ বজাৰৰ পৰা আহি কেনেকৈ কি ৰান্ধোঁ আপোনালোকক লগ পাই আছোঁ। আমি এতিয়া আহি পালোঁ এতিয়া আহি পাই মানে যিহেতু আলহী আহিব কৈছিলে যে 11:30 বাজি গ'ল যিহেতু বহুতকেইখন আঞ্জা বনাব লাগিব তো এতিয়া যোগাৰখিনি কৰি লওঁ তাৰপিছত কি কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাম মানে কি আৰু মানে নৰ্মেল আৰু এনে মাছ মাংস এনেকৈ দালি চব্জি এনেকৈ বনাম আৰু দেখুৱাম তো এতিয়া এইখিনি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই এতিয়া গোটেইখিনি মানে যোগাৰ কৰি ল'লোঁ ইয়াৰ প্ৰথমতে ফাৰ্ষ্ট মাংসখিনি বনাই লওঁ এনেও মাংস মানে ঠাণ্ডা হ'লে খাই বেছি ভাল লাগে বিশেষকৈ ৰাতি বনাই পেলাই যদি ৰাতিপুৱা খোৱা হয় বেছি টেষ্টি লাগে সেইকাৰণে ফাৰ্ষ্ট ভাবিছোঁ মই মাংসখন বনাওঁ মাংসখন মই জুইতে বনাম আজি যিহেতু জুইত ৰান্ধিলে বেছি টেষ্টি হয় আজি মই গেছত নবনাওঁ তো যিহেতু জুইৰ ব্যৱস্থা আছে তো এতিয়া জুইত বনাওঁ মাংসখন তাৰপিছত কেনেকৈ বনাওঁ আপোনালোককো দেখুৱাব লওঁ। তেল গৰম হৈ গ'ল ইয়াতে মই চেনি অকণমান দি দিছোঁ মানে ইমান ধোঁৱা ওলাইছে সেয়া মই পিঁয়াজখিনি দি দিলোঁ ইমান ধোঁৱা ওলাইছিলে মানে এতিয়া এইখিনি মই ভালদৰে ভাজি ল'ম এইখিনি মই একদম ৰঙচুৱা হ'লেকৈ ভাজিম তেতিয়া মানে কালাৰটো ভাল হ'ব আৰু ভালো হ'ব খাবলৈ অকণমান মানে গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম তাৰপিছতে মই ইয়াতে আলুখিনি দি দিম এয়া এইখিনি এতিয়া গল্ডেন ব্ৰাউন হৈ গৈছে ইয়াতে মই আলুখিনি দি দিছোঁ এইখিনি এতিয়া এতিয়া এইখিনি আৰু অকণমান মই ভালদৰে ভাজি ল'ম আলুৰ সৈতে পিঁয়াজখিনি তাৰপাছত ইয়াতে মই মাংসখিনি দিম এইখিনি মই আগতে দিছোঁ বাৰু ৰেচিপিটো মানে মই মোৰ মানে যেনেকৈ মই ৰান্ধোঁ সেইটোৱে আপোনালোকৰ শ্বেয়াৰ কৰিছোঁ ৰেচিপি মই শিকোৱা নাই মই কেনেকৈ বনাইছোঁ জাষ্ট মই সেইটোৱে আপোনালোকক দেখুৱাইছোঁ এয়া আলুৰ সৈতে এইখিনি মই অকণ ভাজি ল'লোঁ এতিয়া মই ইয়াতে মাংসখিনি দি দিম এইখিনি দি মই আৰু অকণমান ভাজি মানে মই একচুৱেলি লগে লগে মানে বিলাহীটোখিনি দি দিওঁ তেতিয়া মানে মাংসখিনি ভাঙি নাযায় বুলি কয় আৰু সেইকাৰণে মই একেলগে বিলাহীখিনিও দিম এয়া জলকীয়া আৰু বিলাহী একেলগে মই দি দিম এতিয়া মই ভালদৰে এইখিনি একদম মানে 40% মান একো নিমখ হালধি বা একো মছলা পাতি নিদিয়াকৈ 40% মান মই এনেকৈ ভাজি লওঁ একো নিদিয়াকৈ তাৰপাছতে মই ইয়াতে বাকী মছলাখিনি এড কৰিম যেতিয়ালৈকে মই বাকী যোগাৰখিনি কৰি লওঁ এইখিনি আৰু যেতিয়া ভজা হ'ব তেতিয়া আপোনালোকক লগ পাইছোঁ এতিয়া এইখিনি মানে মই ভাজি ল'লোঁ 40% মান ইয়াতে মই নিমখ হালধি দি দিছোঁ মই এতিয়া এইখিনি মই আৰু অকণমান ভালদৰে ভাজি তাৰপিছত মই এতিয়া ইয়াতে মানে একেলগে আদা নহৰুখিনি দিম তাৰপাছত মই আৰু অকণমান সময় ভাজিম এইখিনি ইমান ধোঁৱা ওলাইছে মানে ভিডিঅ' সেইকাৰণে মানে এনেকুৱা হৈ গৈছে ইমান ধোঁৱা ওলাইছে এইখিনিতে ভাজি লওঁ এতিয়া মই এফালে মই মাছো ভাজি আছোঁ সেয়া মায়ে হেল্প কৰি দি আছে এইফালে মাছো ভাজি আছোঁ অলৰেডি আমাৰ দেৰিয়ে হ'ল এতিয়ালৈকে আহি পোৱা নাই বাৰু আলহী এতিয়া নহ'লে আৰু দৰদৰি লাগিলে হয় এইখিনিতে ভাজি লওঁ তাৰপিছত মই এইফালে আলু আৰু কচু মই বইল কৰিব দিছোঁ আলু আৰু কচুৰে মাছ বনাম আৰু দালিখন মায়ে বনাব আৰু বাকী চব্জি ভাবিছোঁ চব্জি নকৰোঁ যিহেতু মানে ইমান আৰু এতিয়া চব্জি খাবলৈ ইচ্ছা নাই তো তেনেকৈ ভাজি বৰ তেনেকৈ কিবাকিবি বনাম তো এতিয়া মই মাংসখিনি আদা নহৰুখিনি দি আহোঁ আদা নহৰু খুন্দি লৈছোঁ এই আদা নহৰু দি দিম তাতে গোটেইখিনি দি দিলোঁ একেলগে মই মছলাখিনিও দি দিওঁ এয়া জিৰা মই খুলি লওঁ দিছোঁ জিৰা গুড়ি দিছোঁ ধনিয়া গুড়ি গৰম মছলা একেলগে দি দিছোঁ আৰু মই এতিয়া এইখিনি ভালদৰে মই ভাজি ল'ম মানে একদম 80% মানে একদম ইয়াতে মানে সিজি যাব লাগিব আৰু আলুখিনি এনেও মানে ব্ৰইলাৰ মাংস এনেও সিজি যায় বাৰু জলদিয়ে এইখিনি ভালদৰে মই এতিয়া ভাজি ল'ম
ঢাকোন দি পেলাই। আৰু এই আলু কাৰ ফেভৰেট মোৰতো মইতো এই ভাজা আলু খাই বহুত ভাল পাওঁ মানে ব্ৰইলাৰ মাংসটো এনেও ভাজি খাই বেছি ভাল লাগে বা পনীয়া হ'লে ভাল নালাগে গ্ৰেভি টাইপ বা একদম এনেকৈ শুকানকৈ ভাজি খাই বেছি ভাল লাগে তেতিয়া এইখিনি ভাজি লওঁ সেইফালে এতিয়া এয়া মাংসখিনি ভজা হৈ গ'ল এতিয়া মই এতিয়া পানী দি দিম মই এবাৰেই পানী দিম আৰু হৈ যাব পানী যিহেতু মানে গ্ৰেভি কৰিম এইখিনি পনীয়া নকৰোঁ একদম পানীখিনি সিজিব দিম এইখিনি পানীৰে হৈ যাব এতিয়া ভালদৰে মই ঢাকন দি উতল আহিব দিম ইয়াতে ঢাকনিখন লগাই এতিয়া উতল আহিব দিম ভালদৰে অ' কি কি মিমু কি 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 লেঙু কি 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 লাগে কি লাগে কি কি লাগে কি খাবি খাইছা দেখোন ভাত নাই না আমি আহিছোঁ দে আমি আহি আছোঁ এতিয়া মোৰ মাছ ভাজি হৈ গ'ল এতিয়া মই মাছ মানে মাংসত পানী দি দিলোঁ যে এতিয়া মই মাছৰ আঞ্জাখন বনাম এয়া মাছ ভাজি হৈ গ'ল সেইটো হুইচেল পৰছি এতিয়া মাছৰ আঞ্জাখন বনাই লওঁ তেল দি দিছোঁ এতিয়া পিঁয়াজখিনি দি দিওঁ এতিয়া পিঁয়াজখিনি ভালদৰে মই এতিয়া অকণ ভাজি ল'ম গল্ডেন ব্ৰাউন হোৱালৈকে মই আগতে দিছোঁ বাৰু এইটো ৰেচিপি মই জাষ্ট এনে দেখাই দিছোঁ এতিয়া এইখিনি বইল হৈ গৈছে আৰু এয়া ভাজা মাংস মই ভাল লাগে যে খাই ভাজাতে সেইকাৰণে মই 2 পিচ লৈ লৈছোঁ খাব এয়াখিনি বইল হৈ গ'ল এইখিনিয়ে এতিয়া পিঁয়াজখিনি ভাজি লৈ ভালদৰে মছলাখিনি ভালদৰে ভাজি তাৰপিছত মই এইখিনি এড কৰিম তেতিয়া আপোনাকো দেখুৱাই আছোঁ এতিয়া মই ইয়াতে আদা নহৰু দিছোঁ অকণমান এতিয়া জিৰা গুড়া দিছোঁ জিৰা গুড়া দিলে অকল জিৰা গুড়াই দিম মানে এইখিনিৰে হৈ যাব বেলেগ মছলা পাতি ব্যৱহাৰ নকৰোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম অকণমান মছলাখিনি ভালদৰে ভজা হ'লে মানে খাই ভাল লাগে আৰু এইখিনি হৈ লওক আৰু এইখিনি অকণমান ঢাকোন দি আৰু অকণমান ভাজিম মই এতিয়া মই ইয়াতে আদা নহৰু দিছোঁ অকণমান এতিয়া জিৰা গুড়া দিছোঁ জিৰা গুড়া দিলে অকল জিৰা গুড়াই দিম মানে এইখিনিৰে হৈ যাব বেলেগ মছলা পাতি ব্যৱহাৰ নকৰোঁ আৰু এতিয়া এইখিনি ভালদৰে ভাজি ল'ম অকণমান মছলাখিনি ভালদৰে ভজা হ'লে মানে খাই ভাল লাগে আৰু ইফালে এবাৰ মাংসখিনিও চাই লওঁ শুহি আহিছে আৰু পানীখিনি এতিয়া আৰু অকণমান মই পানীখিনি শুহিব দিম একদম গ্ৰেভি থুপথুপীয়া হ'লে মানে ভাতৰ লগত অকণমানকৈ সানি খাব পৰা হ'লে ভাল লাগে খাই এইখিনি আৰু অকণমান হৈ লওক এইখিনি এতিয়া হৈ গ'ল অলম'ষ্ট মই এতিয়া ওপৰত মান ধনিয়া অকণমান দি দিছোঁ ৰেডি খাত অকণমান পানী থকা যেন লাগিছে বাট ঠাণ্ডা হ'ব ন এতিয়া টাইম আছে মানে মাংসখন যিহেতু আগতে বনালোঁ তো টাইম আছে তো তেতিয়ালৈকে পানীখিনি পূৰা মানে থুপথুপীয়া হৈ যাব তেতিয়ালৈকে আৰু ঠাণ্ডা হ'লে এতিয়া মই ইয়াতে কচুখিনি আৰু আলুখিনি ইয়াতে দি দিলোঁ এইখিনিতে আৰু অকণমান ভালদৰে ভাজি পানী দি দিম এতিয়া মই ইয়াতে পানী দি দিলোঁ মানে বহুত থুপথুপীয়া হ'লে ভাল নালাগে অকণমান পনীয়া হৈ থাকিলে ভাল লাগে আৰু বহুত থুপথুপীয়া হ'লে মানে চব্জি খোৱা যেন লাগিব লাবৰা খোৱা যেন লাগিব সেইকাৰণে মই পানী অকণমান সৰহকৈ দিছোঁ শুহিবই যিহেতু অকণমান শুহাম আৰু উতল আহিব দিম সেইটো ভালদৰে এতিয়া উতল আহি লওক তাৰপিছত মই মাছখিনি এড কৰিম আঞ্জাখনো এয়া উতল আহি গ'ল ইয়াতে মই একেলগে এতিয়া মাছখিনি দি দিম গোটেইখিনি মাছ দি দিলোঁ এতিয়া আৰু 1 মিনিটমান সময় এনেকৈ মই মিডিয়াম ফ্লেমত ৰাখি নমাই থৈ দিম এতিয়া ভাবিছোঁ কি বনাইছোঁ এবাৰ দেখুৱাই দিওঁ এয়া হৈছে মাংস ইমান পানীত এৰি দিছিলোঁ ন এতিয়া একদম মানে গোটা হৈ গ'ল এয়া হৈছে মাছৰ আঞ্জা যিহেতু আমি 4জন তেওঁলোক 2জন আৰু আমি 2জন আইতা নাই আৰু এয়া বৰ ভাজি এয়া পটল ভাজি এয়া দালি আৰু এয়া কৈ মাছ আছিলে কাৱৈ মাছ এয়া এনেকৈ ভাজি দিছোঁ আৰু তেওঁলোকক এতিয়া থালিখন ৰেডি কৰি আছোঁ মই এয়া
আপোনালোকক ক'লোৱে কি আঞ্জা আছিলে এয়া। তো মই মানে ভিডিঅ'টো এণ্ড কৰাই নাছিলোঁ আৰু মই এতিয়া ভিডিঅ' ৰেকৰ্ডিং চালোঁ আৰু চাওঁতে গম পালোঁ যে মই যিখন থালি সজাইছিলোঁ তাত কাৱৈ মাছ দিয়াই নহ'লে। একো নাই, আলহীকটো দিছোঁ বাৰু, তো একো নাই। ভিডিঅ'টো মোৰ এণ্ড কৰাই হোৱা নাছিলে, মানে খাই বৈ উঠি বাচন চাচন ধুই মা আৰু মই শুই গ'লোঁ। তো এতিয়াই মনত পৰিছে। তো আজি মই জাষ্ট এনেই ভিডিঅ'টো মানে ভিডিঅ' এটা কৰি থ'লোঁ আৰু মানে আলহী আহিছিলে, কেনেকৈ কি বনালোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। মই কোনো ৰেচিপি শিকোৱা নাই, মই কেনেকৈ কি বনাওঁ জাষ্ট আপোনালোকক সেইটোৱে দেখাইছোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ' চাইছে বাট ছাবস্ক্ৰাইব কৰা নাই চাগে, কিন্তু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব। তো আজিলৈ আহিছোঁ। ভিডিঅ'টো একেলগে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আগলৈ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই।